নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰো খবৰ ভালেই। আজি আপোনালোকক দেখাম আমাৰ বৰ্তমান পিছফালে পুখুৰী এটা সিঁচি আছে, তাকে আমি দেখাম মাছ ওলাই নে নোলাই আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। প্ৰায় পুখুৰীটো সিঁচি হৈছে আৰু এফালৰ পৰা মাছ ধৰি আহি আছে আৰু মেচিনটো অলপ সময় অফ কৰি থৈ দিছে। একদম পুৰা মেচিন চলি আছে এইপিনে। মাছটা দেখা দেখা গেলে মাছ উঠে ফাইনেলি পুখুৰীত মাছ ধৰি হৈ গ'ল। আপোনালোকক মাছকেইটা মই দেখা দি আছোঁ, চাই থাকক আপোনালোকে স্কিপ নকৰাকৈ। এইটো পুখুৰী এতিয়া বৰ্তমান সিঁচি হ'ল, কিন্তু আৰু এটা পুখুৰী সিঁচিব। এইটো এতিয়া বৰ্তমান আপোনালোকক নেদেখাওঁ, এইটো পুখুৰী মাছকেইটাকে দেখাওঁ বাৰু। দেখিছাতো ইমান বোকা, এটা দেখিব পাইছে এইকেইটা মাছ। নাই মই মাছ ধৰোঁ, এইকেইটা মাছকেইটা। আৰু এইপিনে একদম পূৰা বোকা হৈ আছে আৰু মাছ ধৰিব আছে বাৰু। এইপিনে এইটো শিঙি মাছৰ হান খাই পেলাই কনফিৰাম বহি আছে। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।